है मेरी जमीन अफसोस नहीं जो तेरे लिए 100 दर्द से महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे मेरी जमीन महबूब मेरी नस नस में तेरा इश्क बहे फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे হেল্ল' মই ইউটিউব ফেমিলি কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এটা মজা আৰু ইণ্টাৰেষ্টিং ভগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে আছে মোৰ বসন্তী আৰু এইফালে আছে মামা। তো একদম স্বাধীনতা দিৱসৰ সকলোকে উল্লেখ জনালোঁ আৰু স্বাধীনতা দিৱস উপলক্ষে আজি আমি যাব ওলাইছোঁ খানাপাৰা। আৰু আপোনালোকেতো গমে পাইছে চৰকাৰৰ ইমান নতুন নতুন নিয়ম কিছুমান কৰিছে, যেনে ঘৰ ঘৰ তিৰংগা, আজাদী কা অমৃত মহোৎসৱ। মই আছিলোঁ মামাহঁতৰ তাত আৰু মামাহঁতৰ ঘৰতো চাওক এইফালে পতাকা লগাইছে এইখন। তো এতিয়া ইয়াতে বেছি দেৰি নকৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, যাই লওঁ খানাপাৰালৈকে। তো এইফালে আছে মামা। একদম গাইজ জাগাত যাই লগ পাই আছো। তো বলক এতিয়া তো গাইজ ইয়াতে বন্ধ নকৰো, একদম পুৰা যাই পিনে তাতে লগ পাই আছো আৰু বাটত কি দেখো কি কৰো আপোনালোকক গোটেইখিনি দেখাইছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, লেটছ ষ্টাৰ্ট। তো গাইজ আমি খানাপাৰা আহি পালো আৰু আপোনালোকক দেখাই আছো এইখনে মেইন গেট। এইখন যদি সোমাব, এতিয়া এইফালেদি সোমাব দিয়ে নে নিদিয়ে সেইটো গম নাপাওঁ, কিন্তু আমি অলপ আগলৈকে যাওঁ, কোনফালেদি সোমাব দিয়ে সেইখিনি চাই লওঁ। চাই লৈ পিনে আপোনালোকক বাকী ভিতৰত কি হৈ আছে গোটেইখিনি দেখাই আছোঁ। কিন্তু মেইন গেট এইখনে, ইয়াতে লিখা আছে চাওক। তো অলপ আগলৈকে যাওঁ, কাৰোবাক সুধি লওঁ কোনপিনেদি সোমাব দিয়ে, তাৰপিছত আমি ভিতৰত যাই আপোনালোকক দেখাই আছোঁ। তো চাই থাকক। ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল ৰঙৰ কাপোৰেৰে এই চাৰিও বাউণ্ডেৰীটো মাৰিছে চাওক। সেইকাৰণে আমাৰ জাতীয় পতাকাৰ ৰঙৰ আকৃতিত এই গোটেই কাপোৰবোৰ মাৰাৰ কাৰণে এই বাউণ্ডেৰীটো বহুত ধুনীয়া লগা হৈছে। তো গাইজ ইয়াতে চেকিং হৈ গ'ল, তো ভিতৰত সোমাই যাওঁ এতিয়া। এইবিলাক কৈ লাভ নাই, মানে আমাক কৈছে ভ্লগ কিয় বনাই আছা। তো ক'লো আমি কি হ'বনো ভ্লগ বনালে। তো তাৰ পৰা আহিলোঁ, কি মোবাইলত কিয় ফটো উঠাই আছে, আৰু আমি কাকো ফটো উঠোৱা নাই, আমি ভ্লগ বনাই আছোঁ। তো ক'লো আমি ভ্লগ বনাই থাকা বুলি কৈছে কি ইয়াতে তেনেকুৱা যেনেকৈ ফটো নুতুলিবা। আমিতো কাকো ফটো তোলা নাই, আমি ভ্লগ শ্বুটিং কৰি আছোঁ। তো সেই ভ্লগ শ্বুটে কৰি আছোঁ। তো কি ক'ম আৰু গাইজ, আৰু আগেদি এনেকৈ যাব দিছে, আগৰ পিনে দি বোলে সোমোৱা ৰাস্তা আছে। তো আগলৈকে যাই লওঁ, যাই লৈ পিনে সোমাওঁ। আৰু গাইজ এটা কথা আপোনালোকে চাওক, ইয়াৰে গোটেই বাউণ্ডেৰীটো এনেকুৱা পতাকা, জাতীয় পতাকাৰ কালাৰৰ কাপোৰেদি ইয়াতে এনেকুৱাকে ধুনীয়াকে মাৰিছে। তো এইটো বস্তু ধুনীয়া লাগিছে, মানে ফিলিংটো কিবা এটা নাইচ। এইখনে মেইন গেট আৰু ইয়াৰ পৰা আমি সোমাই আহিলোঁ। আৰু এইফালে দেখিছে চাৰহঁতৰ এনেকুৱা কেবিন আছে ধুনীয়া। তো এইপিনেদি আমি সোমাই আহিলোঁ আৰু ইয়াতে চেক কৰিছে, চেক কৰি পেলাই সুধিছে গুটকা আছে নেকি। আৰে সোধক না, বন্দুক আছে নেকি, গুলি আছে নেকি, বোমা আছে নেকি, সুধিছে গুটকা আছে নেকি। আৰু এইবিলাক চাওক, এইখিনি গোটেইখিনি পৰিৱেশ। আৰু এইটো পেণ্টাৰ্ছ অন হুইল। আৰু তো গাইজ এওঁলোকক যে দেখিছে, এওঁলোক আহিছে আচলতে বাইক ৰাইড কৰিব। ভিডিঅ'টোৰ শেষৰ পিনে আপোনালোকে দেখা পাব এওঁলোকে বাইক ৰাইড কৰিব আহিছে, আৰু সেয়ে আৰু। তো গাইজ মোক ফটো মাৰিব দিছে আণ্টিহঁতক। থেংক ইউ ধুনীয়া হৈছে। ফটো এখন মাৰিব দিছে। আৰু এইখন আমাৰ ইণ্ডিয়াৰ মেপ চেলুট। ভিতৰত এতিয়ালৈকে যাব দিয়া নাই, বিৰাট বহুত ৰ'দ দিছে। তো এইফালেদি সোমাব লাগিব ভিতৰত। চাওক না মানুহ চাওক, আমি ইয়াতে ভিতৰত সোমাই আহিলোঁ আৰু চাৰিওফালে কেৱল মানুহ পেৰেড কৰিব ৰখি আছে এনেকৈ। আৰু এই সেইফালে আছে ঘোঁৰা দুটা। তো মানুহ আপোনালোকে দেখিব পাইছে, গোটেই এৰিয়াটো বহুত বেছি ডাঙৰ এৰিয়া হয়। আৰু সেইটো আমাৰ CM ছাৰ, সেইটো তাতে সেইটো আপোনালোকে দেখিবলৈ পাইছেনে, এই মোৰ আঙুলিটো দেখিছে, এইটো আমাৰ CM ছাৰে তাত ভাষণ দি আছে।
এইফালে ইয়াতে ভাষণ দি আছে। আমি তো একদম 10-15 মিনিট এতিয়া আৰু ইমান ৰ'দ আৰু এওঁলোকক এনেকে সকলোবোৰ পিন্ধি কিনে কেনেকে ৰ'দত থিয় দি আছে, তো এওঁলোকৰ কাৰণে এটা লাইক কৰি দিব। তো ফাৰ্ষ্ট ইয়াতে থিয় হৈছিলো, তাৰে পিছত আগত থিয় হ'ব গ'লো, তাৰপিছত তাত বহিলো, তাৰ পৰা উঠাই দিলে। এবাৰ ইয়াতে এনেকে বহি আছো। এতিয়া কি কৰিব, জাগা নাই আৰু আগত বহিব নিদিয়ে, কাৰণ কিয় মানুহবিলাকে পিছত বহি আছে না। আমি যদি আগত থিয় হৈ থাকো তেতিয়াহ'লে দেখা নাপাইছো, আমাক ইয়াতে বহিব দিছে। না কি খবৰ? হেল্ল', কি খবৰ? ভাল। ক'ত আহিছা? হয় নেকি? তো এতিয়া তাৰ পৰা উঠি আহিলো, ইয়াতে অকলে থিয় হৈ আছো। এতিয়া ক'ব নোৱাৰো কি কৰো। তো অলপ পিছত এইখিনি আৰম্ভ হ'ব, তাৰপিছত দেখাই আছো। তো অলপমান ৰহক। এনচিচিৰ বিৰাটখিনি হৈ যোৱাৰ পিছত এনেকে বাইক লৈ আহিছে। দেখিছে বোলে ইয়াতে বাইক ৰেলী হ'ব এইবাৰ। তো চাই থাকক। খাতারনাক বাইক রেলি, বাইকটা দেখা যাচ্ছে। তো চাই থাকো, নিশ্চয়ই চাই ভালোই লাগিছে।
खतरनाक স্টান কৰিছে তো গাইজ খতৰনাক স্টান কৰিছে এইফালে দেখা পাইছে দুখন তিনিখন বাইকত 10টা মানুহ মাই গড নাইস Okay, Rasta, Gio, all the best. তো এইবাৰ গাইজ আমাৰ অসমৰ বিহু নৃত্য আৰম্ভ হ'ব গাইজ বিহু ইয়াৰ পৰা ওলাই দিওঁ বিৰাট ৰ'দ দিছে একদম ঘামি জামি অৱস্থা নাই আপোনালোকে দেখা পাইছে তো ইয়াৰ পৰা ওলাই বাহিৰত যাই ভালকৈ কথা পাতি আছোঁ তো বাহিৰত লগ পাই আছোঁ গাইজ তো আজি 15 আগষ্ট ইয়াতে আহোঁতে বহুত ভাল লাগি আছিল আৰু এতিয়া যাব ওলাওঁতে মনটো একেবাৰে বেয়া কাৰণ গাইজ আপোনালোকে নিশ্চয় যোনে মোৰ ভিডিঅ' প্ৰথমৰ পৰা চাই তেওঁলোকে নিশ্চয় গমেই পায় ডিম্পুদাৰ পৰা মই SMKৰ হেলমেট এটা লৈছিলোঁ আৰু আজি সেইটো হেলমেট মই ইয়াত চিকিউৰিটি চেকিঙত থৈ গৈছিলোঁ তাৰ পিছতো হেলমেটটো চোৰ কৰি নিছে এতিয়া গাইজ মোৰ হেলমেটটোত দাম আছিল 4,600 টকা কিন্তু গাইজ হেলমেটটো কিমান দামী হেলমেট নহয় কিন্তু আজি 15 আগষ্ট চাৰিওফালে চেকিং হৈ আছে এতিয়া মই কেনেকৈ ঘৰ যাম মই তাকে ভাবি পোৱা নাই তো গাইজ আজিৰ দিনটোত অন্তত এনেকুৱা কাম কি ক'ব গাইজ এনেকুৱা মানুহ থাকিব লাগে তেতিয়া শিক্ষা পায় আৰু গাইজ এনেকুৱা ভুল কৰা নাযায় তো গাইজ কি ক'ম আৰু একদম মনটো একেবাৰে বেয়া তো গাইজ এইটো ভিডিঅ' ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন ভিডিঅ'ত গাইজ বাই একদম কথা ক'ব মন নাই একদম বেয়া লাগি আছে তো বাই গাইজ